Hello guys, welcome back to our channel. আজি আমি বনাম ভাপত দিয়া পিঠা। আজি আমি প্ৰেছাৰ কুকাৰত আপোনালোকক ভাপত দিয়া পিঠা বনাই দেখুৱাম। তাৰ বাবে আমি আধা কিলো চাউল ধুনীয়াকৈ তিয়াই এইখিনি গুড়ি কৰি ললোঁ। আৰু এতিয়া পিঠাগুড়িখিনিত আমি অকণমান পানী দি অকণমান নিমখ দি এইখিনি অলপমান মুঠিয়াই ল'ম। পানী বেছি দিব নালাগে। এয়া আমি কাপতেই বনাম। বনাবলৈ অতি সহজ, আপোনালোকে এবাৰ বনাই চাব। ইফালে আমি লৈছোঁ নাৰিকল আৰু গুড়, এইখিনি আমি ধুনীয়াকৈ মিহলাই ল'ম। এইটো পিঠা বনাব বহুতেই সহজ আৰু বহুত সোনকালেও হয়। এইখিনি আমি পিঠাগুড়িখিনি ধুনীয়াকৈ মুঠিয়াই ল'লোঁ। আৰু আমি নাৰিকল আৰু গুড়খিনিও ধুনীয়াকৈ মিহলাই লৈছোঁ। নাৰিকল দিলে খাবলৈ পিঠাটো আৰু ভাল লাগে। আনফালে আমি প্ৰেছাৰ কুকাৰটো বহাই দিছোঁ আৰু প্ৰেছাৰ কুকাৰত আমি আধালৈকে পানী দিছোঁ। এইফালে আমি কাপত পিঠাগুড়ি অলপমান সোমাই দিছোঁ আৰু কাপটো আমি অকণমান এটা ফুটা কৰি লৈছোঁ যাতে প্ৰেছাৰ কুকাৰৰ আগটো সোমায়। আৰু আমি মাজত এতিয়া নাৰিকলৰ মিশ্ৰণটো অলপমান দি দিছোঁ। ইয়াৰ ওপৰত আমি আকৌ পিঠাগুড়ি দিম। পিঠাগুড়িখিনি বেছিকৈ হেঁচি দিব নালাগে, ওপৰখিনি সমান কৰি দিলেই হ'ল। বেছি হেঁচি দিলে পিঠাটো খাবলৈ টান হ'ব। এতিয়া আমি এইখিনি প্ৰেছাৰত বহাই দিলোঁ আৰু বাতি বা প্লেটেৰে আপোনালোকে ঢাকি দিব। এইখিনি হ'বৰ কাৰণে 4 পৰা 5 মিনিট লাগিব। তেতিয়ালৈকে আমি বাকীকেইটাও তৈয়াৰ কৰি ল'লোঁ। এয়া আমাৰ এইটো পিঠা হৈ গৈছে। দেখিবলৈ পাৰিছেনে? দেখিবলৈ যেনেকুৱা ধুনীয়া লাগে, খাবলৈও সিমান ভাল হয় আৰু বনাবও খুব সহজ। আমি এনেকৈয়ে আটাইখিনি বনাই ল'লোঁ। এয়া দেখিবলৈ পাৰিছেনে? দেখাত যিমান ভাল লাগে, খাবলৈও সিমান ভাল হয় আৰু বনাবও খুব সহজ। আপোনালোকেও এবাৰ বনাই চাব। নাৰিকল নিদিলেও হয়, নাৰিকল দিলে খাবলৈ বেছি ভাল লাগে, সেইবাবে আমি নাৰিকল দিছোঁ। আৰু যদি আমাৰ ভিডিঅ'টো চাই আজি ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, বাই বাই।